মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই পৰিমেয় সংখ্যাবিলাকৰ দশমিক বিস্তাৰৰ বিষয়ে কিছু কথা আলোচনা কৰিম। তোমালোকে জানা পৰিমেয় সংখ্যাবিলাকক p/q আকৃতিত প্ৰকাশ কৰিব পাৰি আৰু য'ত q নট ইকুৱেল টু 0 আৰু p আৰু q দুয়োটা অখণ্ড সংখ্যা। এতিয়া আমি প্ৰতিটো পৰিমেয় সংখ্যাকে দশমিক ভগ্নাংশত বিস্তাৰ কৰিব পাৰিম, কিন্তু দেখা যায় কিছুমান পৰিমেয় সংখ্যাক দশমিকত লিখোঁতে সিহঁতক বিস্তৃত সমাপ্ত হয়, পৰিসমাপ্ত হয়। যেনে চোৱা 1/4 ইকুৱেল টু 0.25, 1/5 ইকুৱেল টু 0.2, 1/25 ইকুৱেল টু 0.04, 1/8 ইকুৱেল টু 0.125, 1/16 ইকুৱেল টু 0.625 ইত্যাদি ইত্যাদি। ইয়াত তোমালোকে দেখিছা ইহঁতক যেতিয়া দশমিকে বিস্তাৰ কৰিবা সিহঁতৰ দশমিকখিনি এটা নিৰ্দিষ্ট পইণ্টৰ পাছত শেষ হৈ যায়। অন্যহাতে কিছুমান পৰিমেয় সংখ্যা চাবা, যেনে ধৰা 1/3, ইয়াক যেতিয়া তোমালোকে দশমিকে বিস্তাৰ কৰিবা তেতিয়াতো 0.333 ওলায়ে থাকিব। মানে যেতিয়া তোমালোকে হৰণ কৰি তাক বিস্তাৰ কৰিবা এনেকৈ এনেকৈ 1/3টো বিস্তাৰ কৰিলে 0.333 ওলাই থাকিব। আমি 0.3 পুনঃপুনিক দিলোঁ। ঠিক সেইকাৰণে 1/7ক যেতিয়া তোমালোকে বিস্তাৰ কৰিবা 142,857 ই বাৰে বাৰে ওলাই থাকিব, মানে দশমিক বিস্তৃতিটো সীমিত নহয়। তাৰপৰা ঠিক সেইটো 1/9ক যদি বিস্তাৰ কৰা 0.11 ওলাই থাকিব। 1/18ক বিস্তাৰ কৰিলে 0.055 ওলাই গৈয়ে থাকিব। এতিয়া আমাৰ কথাটো হ'ল কি, কোনবিলাক পৰিমেয় সংখ্যাক আমি দশমিক বিস্তাৰ কৰোঁতে সিহঁতৰ বিস্তৃতি সীমিত হ'ব আৰু কোনবিলাকত অসীমিত মানে ওলাই গৈয়ে থাকিব, সেই বিষয়ে আমি আলোচনা কৰিম। চোৱা, তোমালোকে জানা পৰিমেয় সংখ্যাবিলাকৰ আকাৰ হৈছে p/q। এতিয়া এই q সংখ্যাটোক আমি ইয়াৰ মৌলিক উৎপাদকলৈ বিস্তাৰ কৰিম। যদি q সংখ্যাটোক আমি 2 to the power m into 5 to the power n, য'ত m n দুয়োটা অখণ্ড সংখ্যা হয় আৰু ধনাত্মক অখণ্ড সংখ্যা হয়, তেতিয়া তাৰ বিস্তৃতিটো সদায় সীমিত হ'ব। যেনে চোৱা 1/8 ইকুৱেল টু 1/2 কিউব। এইটো চোৱাচোন 8 সমান 2 কিউব ইকুৱেল টু 2 কিউব ইনটু 5 to the power 0। ইয়াত m সমান 3 আৰু n সমান 1, গতিকে ইয়াৰ বিস্তৃতিটো সীমিত হ'ব, মানে ই এটা নিৰ্দিষ্ট পইণ্টত ৰৈ যাব। ঠিক সেইদৰে ধৰি লোৱা 1/32, দিছ ইজ ইকুৱেল টু চোৱাচোন 1/2 to the power 5। ইয়াত দিছ ইজ 32 সমান 2 to the power 5 ইকুৱেল টু 2 to the power 5 ইনটু 5 to the power 0, গতিকে ইয়াৰ বিস্তৃতিটো সীমিত হ'ব। ঠিক সেইদৰে 1/160, ইয়াৰ বিস্তৃতিটো চোৱাচোন, এইটো কিমান হ'ব 2 to the power 5 ইনটু 5। এইটো চোৱাচোন ইয়াত যিটো হৰ আছে সেইটো 2 to the power 5 ইনটু 5 to the power 1, এইটো অকল 2 আৰু 5ত আহিলে, গতিকে ইয়াৰ বিস্তৃতিটো সীমিত হৈ পৰিব, তাৰমানে নিৰ্দিষ্ট সংখ্যাৰ পাছত ৰৈ যাব। অন্যহাতে ধৰি লোৱা তোমালোকে 7/13, ইয়াৰ তলত 13 আছে, 13ক তুমি 2 to the power m পূৰণ 5 to the power n আকাৰে লিখিব নোৱাৰা, গতিকে ইয়াৰ বিস্তৃতিটো সীমিত নহয়, মানে ই বাৰে বাৰে ওলাই থাকিব আৰু এটা পুনঃপুনিক ভগ্নাংশ হ'ব। ঠিক একেদৰে 64/455, ইয়াত চোৱাচোন 455 সমান 5 পূৰণ 7 পূৰণ 13, গতিকে এইটো নট ইকুৱেল টু 2 to the power m ইনটু 5 to the power n। 2 to the power m আৰু 5 to the power n আকাৰত আমি লিখিব নোৱাৰিলোঁ, ইয়াত 5 আৰু 7 আৰু 13 আহিলে, গতিকে ইয়াৰ বিস্তৃতিটো অপৰিসমাপ্ত। এতিয়া তোমালোকে নিশ্চয় বুজিব পাৰিছা কোনবিলাক পৰিমেয় সংখ্যাৰ বিস্তৃতি পৰিসমাপ্ত হয় আৰু কোনবিলাক পৰিমেয় সংখ্যাৰ বিস্তৃতি অপৰিসমাপ্ত হয়।
থুলমূলকৈ তোমালোকে নিশ্চয় বুজিব পাৰিছা যদিহে পৰিমেয় সংখ্যাটোৰ হৰটো অৰ্থাৎ কিউটো কিউ ইকুৱেল টু 2 টু দি পাৱাৰ m পূৰণ 5 টু দি পাৱাৰ n আকাৰত আমি প্ৰকাশ কৰিব পাৰিলেই ইয়াৰ বিস্তৃতি সীমিত হ'ব আৰু যদি প্ৰকাশ কৰিব নোৱাৰোঁ তাৰ বিস্তৃতি অপৰিসমাপ্ত হ'ব অৰ্থাৎ পুনঃপুনি ভগ্নাংশ আমি পাম। তোমালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছা তোমালোকে লাইক কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।